আজি মোৰ বলিৰ কাম সম্পূৰ্ণ হ'লনে? আজি মোৰ বলিৰ বাবে কিমানজন ঋষি আৰু কিমানজন ব্ৰহ্মৰ্ষি জড়িত হৈছে আৰু শুনা কান্দই আজি মোৰ বলিৰ তৰোৱাল এনেভাৱে তীক্ষ্ণ কৰি ৰাখিব যাতে প্ৰয়োজন হ'লে মই মোৰ হিৰ কাটি হ'লেও যজ্ঞৰ কাম সম্পূৰ্ণ কৰিব পাৰোঁ। তুমি মোৰ মহিমাৰ কথা আজিলৈকে বুজি নাপাই। মোৰ এই তিনিটা হীৰৰ যিকোনো দুটা হীৰ কাটি দিলেও মোৰ মৃত্যু নহয়। শুনা কালজয়ী, মই যজ্ঞ কৰি থকাৰ সময়ছোৱাত যদি ৰাজ্যৰ ভিতৰত কিবা অশান্তিৰ সৃষ্টি নহয় তাৰ সম্পূৰ্ণ দায়িত্ব মই তোমাক দিলো। আৰু শুনা কালজয়ী,
ৰাজ্যৰ বাহিৰৰ শক্তিৰ আক্ৰমণত কৰি ৰাজ্যৰ ভিতৰৰ অশান্তি হেৰাজ শক্তি দুৰ্বল কৰিব পাৰে আৰু সেই অশান্তি দূৰ কৰিবলৈ তুমি আৰু মই সদায় প্ৰস্তুত থাকিব লাগিব আৰু এটা কথা শুনা যায় দানৱৰ হৰ্তা কৰ্তা মই শ্ৰী বড় কাজাই